promise. Yes. আরেকবার আইছিল কথা বলতে আমি মানে গুয়াহাটি খোলা কিন্তু গছ কাটালে মানুষ ঠিক করে দিয়েছে ও নার্সারি আছে ওই গোপালপাড়া গোপালপাড়া একটু বেশি ধরে আমার সময় খুব কিছু আছে কি গছপুলি আছে মই সব গছপুলি বনাওঁ যেনে এটা মোৰ চিন্তাধাৰা আছে মানুহক কেনেকৈ গছপুলি ৰুই মানুহক পেঞ্চন দিয়া যায় যেনেকৈ মানুহ চাকৰি কৰে বুঢ়া হৈ গ'লে এটা পেঞ্চন পায় গছপুলিডাল দি পেঞ্চন পাব হয় এটা ভাল গছ হ'লে এটা গছ 15 বছৰ পিছত 20,000 25,000 টকা হয় এতিয়া মই আগত টকা পইচা দিছিলোঁ মই বহুত দুখীয়া আছিলোঁ তাৰপিছত আকৌ টকা পইচা ইনকাম কৰা শিকিলোঁ মই মানুহক টকা পইচা দিয়া আৰম্ভ কৰিলোঁ টকা পইচা দিলে সম্পৰ্কটো বেয়া হৈ যায় তাৰপিছত মই কলকাতাত ট্ৰেইনিং কৰিলোঁ গছ দিয়া যায় গছ দিয়া মই এটা মানুহক যদি 1,000 টকাৰ গছ দিওঁ সেই মানুহটো 10 বছৰকৈ মই লগাই দিওঁ আকৌ গছটো লগোৱাৰ কাৰণে মানুহৰ মানে ইচ্ছা নাযায় কিন্তু যেতিয়া লগাই দিয়া হয় লগাই দিলে নিজে নিজে ইণ্টাৰেষ্ট হয় নিজে লগাবৰ কাৰণে বেয়া পায় কিন্তু লগাই দিলে ভাল লগাই দিলে 1 বছৰমান ডাঙৰ হয় তেতিয়া মৰমটো আহে তেতিয়া কি হয় 1,000 টকাটো সেই মানুহটো 10 লাখ টকা পাব এইটো এনেকৈ কৰি মই কাম কৰি আছোঁ মই গুৱাহাটীখনত মই এতিয়া গোটেই গুৱাহাটীখন লগাম মোৰ তৰফৰ পৰা মোৰ এটা ট্ৰাষ্ট আছে মানৱ কল্যাণ ট্ৰাষ্ট মই এটা ট্ৰাষ্টৰ নামটোও দিছোঁ যাতে চব মানুহে ভাল পায় মই গুৱাহাটীখনত মই আপুনি যেতিয়া মোক চাইট দিয়ে মানে পইণ্টবিলাক দিয়ে মই 5,000 গছ পুলি মই খুব উন্নত ধৰণৰ মানুহৰ যাতে লাভ লৈ পেলাই তুমি চম্ভালিব লাগিব মই একদম ডাঙৰ দীঘল কৰালৈকে মই দায়িত্ব মানে আমাৰ ভাল প্ৰজেক্ট এটাত ইয়াক দিব লাগিব 5,000 গছ পুলি ৰুব আৰু গছ পুলিকেইটা ডাঙৰ কৰিব লাগিব 1 লাখ লগালে 10,000 নাম আছে এইটো হ'ল মেইন বেমাৰ ফোন নম্বৰ চবখিনি ইয়াক দিলে হা মই একদিন মাতি পঠাম আৰু মই গুৱাহাটীখন মই দিল্লীত গ'লে আফচোচ লাগে ছাৰ মই আজি 3 বছৰৰ পৰা আপোনাক লগ পাব আৰেকবাৰ আহিছিলোঁ কথা কোৱাৰ সুযোগ নাপালোঁ ঠিক আছে এইবাৰ কৰিলে হ'ল মই কৰাই দিম মই এতিয়া বৰ্তমান 5,000 কৰিম 5,000 এতিয়া মই জাগা দি দিম মানে মানুহৰ যোনটো আফচোচ তাতকৈ যাতে আমি 10 গুণ মানুহ গোৱালপাৰাত ক'ত ঘৰ মোৰ গোৱালপাৰা হাছিলাপাৰা হাছিলাপাৰা কোনফালে যাব এই যে আপুনি যে উচ্ছেদ কৰিল উচ্ছেদৰ আমাৰ মেধি মাটিত উচ্ছেদৰ লগতে তাতেও এতিয়া গছ পুলি ৰুব লাগিব মোক মানে এইবিলাক কামত লগাওক ছাৰ মোৰ এটা ৰাজহুৱা এপ্লিকেশ্যন আছে বহুত দিন আগত দিছিলোঁ ছাৰ